মোৰ মৰমৰ বন্ধুসকল, আজি মই আপোনালোকক এনেকুৱা ধুনীয়া বস্তুৰ বিষয়ে জনাব বিচাৰোঁ যাৰ বিষয়ে শুনি আপোনাৰ নিশ্চয় ভাল লাগিব। সেইকাৰণে ভিডিঅ' শেষলৈ চাব। আপুনি হয়তো ৱাটাৰ স্লাইডৰ বিষয়ে শুনিছে, য'ত মানুহে মনোৰঞ্জনৰ কাৰণে আৰু মজা লোৱাৰ কাৰণে উঠি থাকে। তাৰে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৱাটাৰ স্লাইডবোৰৰ বিষয়ে জানো আহক। ইয়াত মানুহে নিজৰ ভয়ক মাত দিবৰ কাৰণে গৈ থাকে, আৰু যাৰ দিল কমজোৰ হয় ইটো ইয়াক চায়ে ভয় খাই যাব। এই ৱাটাৰ স্লাইডবোৰৰ উচ্চতা বেছি হোৱাৰ কাৰণে গোটেই বিশ্বত ফেমাছ হয়, আৰু 18 বছৰতকৈ ডাঙৰ মানুহে নিজৰ ভয়ক মাত দিবলৈ পৃথিৱীৰ দূৰ দূৰণিৰ পৰা ইয়াত আহি থাকে। প্ৰথম নম্বৰত আহে সামিট প্লেমেট। বৰফৰ দ্বাৰা বনোৱা এই ৱাটাৰ স্লাইড পাৰ্ক বহুত ধুনীয়া দেখি, তথাপিও ই সুন্দৰতাৰ কাৰণে নহয়, ৱাটাৰ স্লাইডৰ কাৰণেহে পৃথিৱীত বিখ্যাত হৈ পৰে। আৰু ই ইমান ওখ যে আপুনি ইয়াৰ উচ্চতা চায়ে ভয় খাই যাব। তেতিয়াও মানুহে ইয়াৰ মজা ল'বলৈ ইয়াত এনজয় কৰিবৰ কাৰণে আহি থাকে। ইয়াৰ স্পীড ইমান বেছি যে যেনে আপুনি বিল্ডিঙৰ পৰা তলত পৰি গৈ আছে। দ্বিতীয় নম্বৰত আহে ইনচানো। এইটো ব্ৰাজিলৰ ফেমাছ ৱাটাৰ স্লাইড হয়। ইয়াক চাই হয়তো আপোনাৰ আইডিয়া হৈ গৈছে যে ই পৃথিৱীৰ ওখ ৱাটাৰ স্লাইড বুলি। ইয়াৰ উচ্চতা 20 তলা বিল্ডিঙৰ সমান ওখ হয়। এই ৱাটাৰ স্লাইড চিধা হোৱাৰ কাৰণে ইয়াৰ স্পীড আৰু বেছি হৈ যায়। আৰু এই ৱাটাৰ স্লাইডৰ স্পেচিয়েলিটি এয়া হয় যে ইয়াৰ ওপৰত উঠিয়ে আপুনি ইয়াৰ আশে-পাশে থকা ধুনীয়া দৃশ্যবোৰ চাব পাৰিব। ইয়াৰ পিছত আহে লিপ অফ ফেইথ। ডুবাইত থকা এই মায়া কালচাৰৰ ৱাটাৰ স্লাইড এটা বেলেগ লেভেলৰ পৰিচয় দিয়াৰ কাৰণে জনা যায়, কিয়নো ইয়াত ভয়ংকৰ চাৰ্কৰ মাজেদি পাৰ হৈ যাব লাগে। কিন্তু আপোনাৰ ভয় খাব দৰকাৰ নাই, কিয়নো চাৰ্কৰ মাজেদি এটা ডাঙৰ কাঁচৰ পাইপ আছে, তাৰ ভিতৰেদিহে যাব লাগে। ইয়াৰ পিছত আহে কিলিমাঞ্জাৰো। এই ৱাটাৰ স্লাইড ব্ৰাজিলৰ দ্বিতীয় আৰু পৃথিৱীৰ 4ৰ্থ নম্বৰৰ আটাইতকৈ বৃহত্তম ৱাটাৰ স্লাইড হয়। তথাপি এইটো জানি আপুনি আচৰিত হৈ যাব যে পৃথিৱীৰ ভয়ানক ৱাটাৰ স্লাইডবিলাকৰ ভিতৰত ভয়াৱহতাত নম্বৰ 1ত আছে। ইয়াত মানুহে নিজৰ চেলেঞ্জ পূৰা কৰিবলৈ আৰু নিজৰ ভয়ক মাত দিবলৈ আহি থাকে। এই ৱাটাৰ স্লাইড ইমান ওখ হোৱাৰ পিছতো ওপৰৰ পৰা তললৈ আহোঁতে মাত্ৰ 5 ছেকেণ্ড সময় লাগে। ইয়াৰ গতিবেগ ইমান বেছি হয়। ইয়াৰ পিছত আহে একুৱা লুপ। এনেতো ইয়াত এণ্টাৰটেইনমেণ্টৰ কাৰণে বহুতো বস্তু আছে, তেতিয়াও মানুহে ইয়াত থকা স্লাইডৰ মজা লোৱাৰ কাৰণে ইয়াত উঠিবলৈ ৱেইট কৰি থাকে। ইয়াত উঠা মানুহৰ ভিৰ বেছি হোৱাৰ কাৰণে, কিয়নো ই হয়ে ইমান ইণ্টাৰেষ্টিং আৰু মজাৰ। আৰু এই ৱাটাৰ স্লাইড বহুত দীঘল হয়, য'ত আপুনি বহু সময়লৈ মজা ল'ব পাৰিব। ইয়াত আপোনাক এটা টিউবৰ মাজেদি পাৰ হৈ যাব লাগে। ইয়াৰ মাজে মাজে কিছুমান এনেকুৱা জেগা আছে য'ত টিউববোৰ ওপৰৰ ফালে যায়, যাৰ কাৰণে ইয়াৰ ইণ্টাৰেষ্টিং আৰু বাঢ়ি যায়। ইয়াৰ পিছত আহে স্কৰ্পিয়ন টেল। এই ৱাটাৰ স্লাইডত অট'মেটিক চিষ্টেম আছে। ইয়াত এটা চেইলৰ ভিতৰত বাহিৰৰ পৰা বন্ধ কৰি দিয়া হয়, আৰু আপোনাক এটা পিলটৰ ওপৰত থিয় হ'ব লাগে। তেতিয়া বাহিৰত থকা এজন মানুহে ইয়াৰ ছুইচ দি ভৰিৰ তলত থকা প্লেট গুচাই দিয়ে, আৰু আপোনাৰ ৰাইডিং ষ্টাৰ্ট হৈ যায়। আৰু ইমান তেজ গতিত তলৰ ফালে পৰি থাকে যে যাৰ কাৰণে ইয়াৰ মজা 2 গুণি বেছি হৈ যায়। ইয়াৰ মজা সেই ব্যক্তিয়ে ল'ব পাৰিব যাৰ ভিতৰত ভয় বোলা বস্তু একদম নায়ে। আৰু যদি আপুনি এডভেঞ্চাৰ কৰিব ভাল পায় তেন্তে ইয়াত নিশ্চয় উঠি চাব পাৰে। তো মোৰ মৰমৰ বন্ধুসকল, আশা কৰোঁ ইয়াৰ বিষয়ে জানি আপোনাৰ ভাল লাগিছে। আৰু কোনটো ৱাটাৰ স্লাইডত আপুনি যাব বিচাৰে কমেণ্ট বক্সত নিশ্চয় জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব কৰা পাহৰি নাযাব।